হেল্ল' নমস্কাৰ, মই পূৰবী। আজি ওলালোঁ মাহীহঁতৰ ভাইটিৰ লগত এপাক ফুৰি আহোঁগৈ বুলি। ব'লক আপোনালোককো লৈ যাম। হেই দোস্ত তোৰ তিৰি পলাই গৈছে বোলে। এইকেইদিন বহুত গৰম আৰু এই গৰমৰ পতাপতে আমি গছৰ তলতে বুলি বহিলোঁ আৰু আমাক গছৰ তলতে আহি পিনে চাহকাপ দিলেহি। কবিতা এটা গাবলৈ জানো নাই? গান এটা গাই বিহু গান এটা বিহু নাজানো। বতৰটো চাই আজি আম খাবলৈ বহুত ভাল হৈছিল, কিন্তু কি হ'ব গছবোৰত আমেই নাই এবাৰ, কিয় নাজানো। আৰু সেই বুলিয়ে পাছফালে এজোপা জামু গছ আছিল। আপোনালোকে বগী জামু খাই পাইছে নাই জনাবচোন। আৰু এই বগী জামুজোপাকে পাৰোঁ বুলি ল'লোঁ। তাই মই দুইজনী গৈ পিনে বগী জামুজোপাকে পাৰিলোঁ। মই পাৰিছোঁ, তাই বুটলাত লাগিছে আৰু। কিন্তু বুটলি পিনে তাই হেনো নিজৰ কাৰণেহে এক্সট্ৰাকৈ থৈ ল'ব। ইমানখিনি এইখিনি বগী জামু। আপোনালোকে বগী জামু খাই পাইছে নাই ক'ব দেই। মই চিঙো দেই দুটামান। ইমান গোটেই বঙালী গোন্ধ হৈ আছে। গোটেইখিনি লৈ যাবি। গোটেইখিনি নি পিনে কি কৰিমগৈ মই ইমানকৈ? খুন্দি খাবি। ইয়াত কেইখন কি আঁকিছোঁ? কোনটো কি কচোন মোক বুজাই দে। আৰু ঘৰ এই দুটা ঘৰ এখন নদীৰ নিচিনা এই ৰাস্তা ৰাস্তা এই দুটা এজোপা নাৰিকল গছ। মই গছজোপা ধৰিবই নোৱাৰি। এইটো কাৰ নাম? মোৰ নাম নামটোচোন ধৰিবই নোৱাৰি, গোটেই কালাৰ কৰি শেষ কৰি দিলি।